আহক ফাটংকাৰ জৰিয়তে আমি অসমীয়া সমাজত যিটো চলি থাকে ওজাপালি আমি এতিয়া ওজাপালি দৰ্শন কৰিম। আহক সকলোৱে একেলগে ওজাপালি চাবলৈ যাম। এয়া ওজাপালি, এয়া চাওক আপোনালোকে, এয়া ধুনীয়া ওজাপালি। আমাৰ মাজত ওজাপালি পৰিদৰ্শন হৈ আছে। আমি বেলেগ জেগাত ওজা চাব লাগিলে বহুত দূৰত যাব লাগে। এতিয়া আমাৰ গাঁও সমাজতে ওজাপালি এটা অসমীয়াৰ এটা পৰম্পৰা ওজাপালি। কাম কৰে নি খাই লৈ গৈছে। তই চাহ বহ কাৰণ তইহে চাহ খাই আছ বেছি। গৰমত চাহ উতলি আছে, ময়ো উতলি থাকিব লাগিব নহয়। হাতত কি আৰু হাতত চিপ একেলগে এনেকে খাম, অলপ অলপ লুকাই লুকাই খাই আছো এটা এটা। তই বেয়া পাইছা নেকি? নাই কালি পাবি ঠাণ্ডা কৰি পতংগা বুদ্ধি কৰি বিস্কুটখিনি খাই আছা আইজৰ কাৰোবাক খোৱা টান পই এই নিজে খাই আছে। আকৌ খোবা লাগিলে ধেৰ পইচা যায়। ডেকা বাঢ়া খাই আছো, ধেৰ খাব পাৰে। খা খা পুৰা দিন দে মই দিনত খাওঁ নহয়, কোপা লাগব চাবি লাহে লাহে খা। নাংগে দে খাব নাপায়। খোজ খাবি নে নাখা? খোজ খাবি নে নাখা? খাবি খাবি আইচ পাই পতংগা একোৱে আনে চব খাবার চাই। এই সব নহয়, বাৰে বাৰে তামোল নাখায়। একবাৰ আহিছে সেইকাৰণে চিগৰ কিনি থৈ পেলাই তামোল খাং খাওঁ। চিকনি পিছত খাব সিখন নাপা বন্ধা কালি আকৌ ফি কাঠ পাই পেলাই খাইছো। বন্ধা আকৌ উৎকা কৰা